হেল্ল' গাইজ, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল। আজি আমি ভাবিছোঁ নাগশংকৰ মন্দিৰলৈ যাম আৰু তাত এখন শৰাই আগবঢ়াম বুলি ভাবিছোঁ ভগৱানৰ নামত। বহাগৰ মাহ যিহেতু চলি আছে, বহাগৰ মাহত বছৰৰ প্ৰথম মাহটো ভগৱানলৈ এখন শৰাই আগবঢ়াই আশীৰ্বাদ লোৱাৰ মানসেৰে নাগশংকৰত এখন শৰাই আগবঢ়াব যাম বুলি ভাবিছোঁ। তাৰ বাবে যাৱতীয় যিখিনি বজাৰ, সেই বজাৰখিনি কৰিবলৈ যাবলৈ ওলাইছোঁ। আহকচোন পিছলৈ চাই থাকোঁ কোন কোন যোৱা হয় নাগশংকৰলৈ, তাত গৈ কি কৰোঁ, কি চাওঁ, গোটেইখিনি দেখুৱাম। শৰাই সামগ্ৰী মন্দিৰত দিবৰ বাবে আমি যাবলৈ ওলাইছোঁ। মই আৰু মুনু গৈ পেলাই শৰাই সামগ্ৰী দি মেলি থৈ আহোঁ। তাৰপিছত যাব ভণ্টি জেঠাইহঁত। প্ৰথমতে আমি শৰাইখিনি তাত দি থৈ আহোঁ। এয়া নাগশংকৰ মন্দিৰৰ ভিতৰলৈ সোমাই যোৱা মেইন প্ৰৱেশদ্বাৰ বুলি ক'ব পাৰি। নেশ্যনেল হাইৱে 15ৰ পৰা আপোনালোকে দেখাই পাব নাগশংকৰ মন্দিৰৰ এই ৰাস্তাৰ দুয়োকাষে সুন্দৰ সুন্দৰ গছ লগাই থোৱা আছে। এয়া দেখিবলৈ পাইছে অতি মনোমোহা। সঁচাই ৰাস্তাটো দি আহিলেই মনটো ভাল লাগি যায়। দুয়োকাষে পথাৰ। নেশ্যনেল হাইৱেৰ পৰা প্ৰায় 400 মিটাৰমান দূৰ হ'ব ইয়ালৈ। এয়া আমি আহি পাইছোঁহি কাৰ পাৰ্কিঙৰ জেগা। ইয়াতে আমি গাড়ীখন পাৰ্কিং কৰি ল'ম। এয়া নাগশংকৰ মন্দিৰৰ মেইন প্ৰৱেশদ্বাৰ। শ্ৰী শ্ৰী নাগশংকৰ দেৱালয়লৈ আগমন। দেখিবলৈ পাইছে এয়া নাগশংকৰ মন্দিৰ। এই ঘৰত ধূপ চাকি জ্বলোৱাৰ বাবে আছুতীয়া ব্যৱস্থা কৰা আছে ইয়াত। এইফালেও পাৰ্কিঙৰ সুবিধা আছে আৰু বিভিন্ন ধৰণৰ যাত্ৰী তথা ভক্তপ্ৰাণ ৰাইজৰ ইয়ালৈ আগমন ঘটে। এয়াই নাগশংকৰ দেৱালয়। এয়াই নাগশংকৰৰ মেইন দেৱালয়, অসম বিখ্যাত যি নাগশংকৰ দেৱালয়। সঁচাই ইয়াত আহিলে মনটো বৰ পবিত্ৰ লাগে। ইয়াতে আপোনালোকে ধূপ চাকি জ্বলাব পৰাৰ সুন্দৰ সুবিধা আছে আৰু ভিতৰলৈকে সকলোখিনি আমি দেখুৱাই আছোঁ আপোনালোকক। আহকচোন আমি নাগশংকৰ মন্দিৰৰ দেৱালয়ৰ ভিতৰত প্ৰৱেশ কৰোঁ। এয়া মূল দেৱালয়। এয়া নাগশংকৰ মন্দিৰৰ ভিতৰত এটা পুখুৰী আছে। সেই পুখুৰীটোলৈ আমি প্ৰৱেশ কৰিছোঁ এতিয়া। আহকচোন আপোনালোকেও চাওক। এইজনে দেৱাধিদেৱ মহাদেৱ। এইটোৰ ভিতৰত থকা এক প্ৰকাণ্ড পুখুৰী। ইয়াত আপোনালোকে দেখিবলৈ পাইছে অগণন ভক্তৰ ভিৰ।
আৰু বাহিৰতো আছে এটা কাছ থকা ডাঙৰ পুখুৰী। আহকচোন আমি তালৈ যাম। লোকপ্ৰবাদ মতে নাগশংকৰ মন্দিৰৰ নাগদেৱজন এই পুখুৰীটোৰ ভিতৰতে আছে বুলি কোৱা হয়। এইফালে অঞ্জলি দি থকা হৈছে, আমি এতিয়া অঞ্জলি ল'বলৈ যাম। মন্দিৰৰ ভিতৰত সেৱা চেৱা কৰি অঞ্জলি লৈ আমি ওলাই আহিলোঁ। ইয়াত অজস্ৰ ৰাজহাঁহ আপোনালোকে দেখিবলৈ পাব। লাহে লাহে সকলো দেখুৱাই আছোঁ। আৰু ইয়াতে কাছ দেখিবলৈ পাব। আমি কাছ চাম অকণমান লাহেকৈ। অগণন ৰাজহাঁহৰ ঠোপ এয়া। আৰু এইটো এটা প্ৰকাণ্ড পুখুৰী। ইয়াত কাছ আছে বিভিন্ন প্ৰজাতিৰ। আমি চামগৈ। এতিয়া আমি কাছৰ বাবে খাদ্য আনিবলৈ গৈ আছোঁ। মন্দিৰৰ লগতে থকা দোকানসমূহতে কাছৰ বাবে বিভিন্ন ধৰণৰ খাদ্য পোৱা যায়। এয়া কাছৰ বাবে খাদ্য ইয়াত থৈ দিয়া থাকে, আপোনালোকে কিনিবলৈ পাব ইয়াত। আমি মুনুৱে এপেকেট ল'লে। লৈ পাইছে শুকান মাছৰ পেকেট। এয়াই হৈছে কাছৰ খাদ্য। এয়াই সুন্দৰভাৱে চিৰি বনাই দিছে। এয়া কাছ ওলাইয়ে আছে, দেখিবলৈ পাইছে নিশ্চয়। মোহন আহ। এয়া দেখিবলৈ পাইছে অলেখ কাছ আছে বিভিন্ন প্ৰজাতিৰ। মুনুৱে খাদ্য দি আছে। কিমান আহিছে চোৱা। দেখিছে কিমান ডাঙৰ ডাঙৰ কাছ। এওঁলোকক মতা নামটো হ'ল মোহন। মোহন আহ। মোহন বুলি মাতিলে বহুত ভাল পায়। আহ। এইটো চোৱা। মুনুৱে মাতি মাতি খাদ্য দি আছে। এইটো চোৱাচোন, নেপায় সি। এই দুটাক আগলৈ দি দিওঁ। দি দিয়া। হাজাৰ হাজাৰ কাছ আছে ইয়াত, পোৱালিৰ পৰা ডাঙৰলৈকে। এইটো গাতে উঠি গৈছে।
আৰু আহি আছে চোৱা সেইফালৰ পৰা। অলেখ সমানন ভক্তৰ ভিৰ হৈ আছে। ইমান ডাঙৰ ডাঙৰ নাগশংকৰ মন্দিৰ সুন্দৰ পৰিৱেশত মনুৱে পুৰা ফূৰ্তি কৰি আছে কাছকেইটাৰ লগত। সঁচাই ইমান অকণমানি অকণমানি কাছ আছে, বহুত মৰম লগা। লগতে কুকুৰটোও আহিছে মাছ খাবলৈ। কাছক দি থকা মাছৰ টোপোলা বা কুকুৰটোৱেও এই কুকুৰ এটা আছে ওচৰতে, ইও মাছ সেই যে মুনুৱে খুৱাই আছে। বহি ল'লে মাছ খাবলৈ পায়। পুখুৰীৰ পাৰতে বহিলে আমি মাছৰ আৰু কাছৰ খেলাসমূহ উপভোগ কৰি আছোঁ। ইফালৰ পৰা সিফাল কৰি যিটো মনোমোহা পৰিৱেশৰ সৃষ্টি কৰিছে, সঁচাই বহুত ভাল লাগিছে। এয়া আমি অকণমান আগত যে সোমাইছোঁ নাগশংকৰ মন্দিৰৰ পিছৰ ভাগ। এই পিছৰ ভাগৰ পিছতেই আছিলে এই কাছ থকা প্ৰকাণ্ড পুখুৰীটো। এয়া মন্দিৰৰ লগতেই এইটো হৈছে গেষ্ট হাউচ, অতিথিশালা। আৰু লগতে আৰু এটা দেখিবলৈ পাব সুন্দৰভাৱে তৈয়াৰ কৰা বিবাহ ভৱনৰ অতিথিশালা। এয়া দেখিবলৈ পাইছে সম্পূৰ্ণ নাগশংকৰ দেৱালয়। ইয়াত প্ৰসাদ বিতৰণ কৰোঁতে প্ৰায় 12টা 12:30 বাজিব। সেয়েহে ঘৰলৈ গৈ আছো জেঠাই ভণ্টিক আনিবলৈ। এয়া বাকীখিনি মনুৱে কৰি দিছে, আমি এতিয়া ঘৰলৈ যাওঁ, ঘৰৰ পৰা আকৌ আহিমগৈ। মায়ে নাহো বুলি কৈছে, কিন্তু সময়ত কি কৰে মায়ে জানে আৰু। লগ পাই আছোঁ। এয়া মন্দিৰলৈ আকৌ আহিলোঁ, মই মনু আই মানুহ জেঠাই। সুন্দৰ গীত বাজি আছে মন্দিৰত। খন্তেক পিছতে ইয়াত দবা কোবাৰ অগণন ভক্তৰ ভিৰ হোৱা দেখিবলৈ পাইছোঁ। মন্দিৰত দবা কোবালে, দবা কোবোৱাৰ লগে লগে প্ৰসাদ বিতৰণ ষ্টাৰ্ট হৈ গ'ল। এতিয়া প্ৰসাদ ল'বলৈ যাওঁ। এইটো প্ৰসাদ ঘৰ দেখিবলৈ পাইছে, ইয়াতে প্ৰসাদ বিতৰণ হয়। প্ৰসাদ চসাদ খাই আজৰি হ'লোঁ। আজৰি হৈ এতিয়া ঘৰমুৱা যাত্ৰা কৰোঁ। আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ, আৰু আগন্তুক এনেকুৱা সুন্দৰ সুন্দৰ ভিডিঅ' চাই থাকিবৰ কাৰণে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।
আৰু আজিৰ ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰবাৰ নাগশংকৰ মন্দিৰলৈ সেৱা আগবঢ়াই ভিডিঅ'টো ইমানতে সামৰিছোঁ।